হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আজিৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম FY UGP ডিগ্ৰী অৰ্থাৎ 4 বছৰীয়া ডিগ্ৰী আৰু CBCSৰ 3 বছৰীয়া ডিগ্ৰীৰ মাজত কি পাৰ্থক্য আছে। আজিৰ এই ভিডিঅ'টো সকলো ছেমিষ্টাৰৰ ষ্টুডেণ্টছৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিজে ডিচিশ্যন ল'ব পাৰিব আপোনালোকে 3 ইয়াৰ্ছ ডিগ্ৰী কৰিব নেকি 4 ইয়াৰ্ছ ডিগ্ৰী কৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ফাৰ্ষ্ট ডিফাৰেন্সটো হ'ল আপোনালোকৰ ডিউৰেশ্যনত CBCSৰ ক্ষেত্ৰত 3 ইয়াৰ্ছ ডিগ্ৰী থাকিব আৰু FY UGPৰ ক্ষেত্ৰত আপ টু 4 ইয়াৰ্ছ ডিগ্ৰী। ঠিক আছে, FY UGPত এক্সট্ৰা 1 ইয়াৰ মিনছ এক্সট্ৰা ভেলু এক্সট্ৰা স্কিল। অ'কে, তাৰপিছত ডিফাৰেন্স নাম্বাৰ 2ত আছে এডুকেশ্যন পলিচি। CBCSৰ ক্ষেত্ৰত অল্ড UGC চিষ্টেমটো থাকিব। তাৰপিছত FY UGP বেছড অন NEP। ঠিক আছে, NEP 2020 মিনছ ফ্লেক্সিবিলিটি স্কিল ফিউচাৰ ৰেডি এডুকেশ্যন। ডিফাৰেন্স নাম্বাৰ 3 এক্সিট অপশ্যন। CBCSৰ ক্ষেত্ৰত নো এক্সিট অপশ্যন, অৰ্থাৎ ইয়াত কোনো ধৰণৰ এক্সিট অপশ্যন নাই। আপোনালোকে 1 ইয়াৰ 2 ইয়াৰ কৰি ওলাব নোৱাৰে, ডাইৰেক্ট 3 ইয়াৰ্ছ কমপ্লিট হোৱাৰ পিছতহে আপোনালোকে ওলাব পাৰিব। ঠিক আছে, ইন কেছ অফ FY UGP মাল্টিপল এক্সিট অপশ্যন, ইয়াত আপোনালোকে 1 ইয়াৰ কমপ্লিট কৰাৰ পিছত এটা চাৰ্টিফিকেট পাব, 2 ইয়াৰ কমপ্লিট কৰাৰ পিছত এটা ডিপ্ল'মা পাব, এণ্ড 3 ইয়াৰ কমপ্লিট কৰাৰ পিছত আপোনালোকে জেনেৰেল ডিগ্ৰী পাব। তাৰপিছত যদি আপোনালোকে 4 ইয়াৰ কৰে তেতিয়া আপোনালোকে অনাৰ্ছ পাব, নাইবা অনাৰ্ছ উইথ ৰিচাৰ্চো লাভ কৰিব পাৰিব, যোনটো নেকি আপোনালোকৰ PhDৰ কাৰণে হেল্পফুল হয়। ডিফাৰেন্স নাম্বাৰ 5ত আছে ছাবজেক্ট চইচ। In case of CBCS, there is limited subjects, and in case of FY UGP, flexible and multidisciplinary subjects. Arts student can learn science skill, commerce students can learn technological skill. অর্থাৎ ইয়াতে সাবজেক্টৰ ভ্যাৰাইটিজ থাকিব। ওকে, ডিফারেন্স নাম্বার 6ত আছে স্কিল কোর্সেস। এর ক্ষেত্ৰত থিওরি বেসড, and in case of FY UGP, skill plus practical based. Okay, difference number 7ত আছে research option. In case of CBCS, there is no research option, and in case of FY UGP, there is 4th year research option. আপোনালোকে 4th year কৰিলে আপোনালোকে ৰিসাৰ্চো কৰিব পাৰে। If you want PhD or foreign study, then FY UGP is better. তো সদৌ শেষত ক'ব বিচাৰিছো যে CBCS টো ওল্ড সিস্টেমত ভাল আছিল, বাট FY UGP টো বৰ্তমানৰ কাৰণে বেষ্ট হয়। গতিকে আপোনালোকে ডিফাৰেন্সবিলাক নিজে চাব, তাৰপিছত আপোনালোকৰ কোনটো বেটাৰ হয় সেইটো আপোনালোকে চুজ কৰিব। গতিকে আজিলৈ কিমানতে সামৰিছোঁ, আহি আছোঁ নেক্সট ভিডিঅ'লৈ। তাৰে আগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে কাইণ্ডলি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।